বেষ্ট ফ্ৰেণ্ড এনেকুৱা এটা সম্পৰ্ক যিটো সম্পৰ্ক কিছুমান সম্পৰ্কৰ লগত তুলনা কৰিব নোৱাৰি। গতিকে আজি আমি দুজন বেষ্ট ফ্ৰেণ্ডৰ এটি সৰু কাহিনী আপোনালোকলৈ আগবঢ়াব ওলাইছোঁ। গতিকে বলক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এখন গাঁৱত দুটা বন্ধু আছিল। দুয়োটা সৰুৰ পৰা একেলগে ডাঙৰ দীঘল হোৱা। ইজনে সিজনক গম নোপোৱাকৈ দুয়োটাই একো কামেই নকৰিছিল আৰু এদিন হঠাতে এজনে এজনক গম নোপোৱাকৈ এটা কাম কৰিছিল আৰু সেইটোৱে হ'ল ডাঙৰ ভুল। আৰু সেই ভুলটোৱে সেই বন্ধুজনৰ মাজত কালমনিকা হৈ এদিন থিয় হ'ল। শিখৰ এক পেকেট দিবচোন, বাকী বহিত লিখি থৈ দিবা হা। এই পোৱালি এই নীলিম না কি তাক ফোন লগা। হেল্ল'। ঐ তই ক'ত আছ? দাদা মই ঘৰতে আছোঁ। তই টকা কেইটা দিবিনে না কিবা বেলেগ ব্যৱস্থা কৰিব লাগিব? দাদা মোৰ টকাখিনি ৰেডি হোৱা নাই দাদা। দাদা মোক এসপ্তাহৰ টাইম দিয়ক না আৰু প্লিজ দাদা। নাই নহ'ব, তোক বহুত সময় দিলোঁ। তই টকাকেইটা আহি আজিয়ে দি যা, নহ'লে কিন্তু কথা বেলেগ আছে। মই আপোনাক অনুৰোধ কৰিছোঁ দাদা। নাই দাদা আপোনাক মই টকাখিনি দিম দাদা, আপুনি টেনশ্যনেই ল'ব নালাগে। মাত্ৰ মোক আৰু এসপ্তাহৰ টাইম দিয়ক দাদা প্লিজ দাদা। যদি মই এসপ্তাহৰ ভিতৰত আপোনাক টকা দিব নোৱাৰোঁ, আপুনি যি কৰে মই তাতে ৰাজি আছোঁ। আপুনি যি কৰে তাতে ৰাজি আছোঁ দাদা। ঠিক আছে, তোক আৰু 7 দিন সময় দিলোঁ। 10 তাৰিখে ৰাতিপুৱা 9 বজাত আহি কলঘৰ বাগানত মই ৰখি থাকিম, তাত টকাকেইটা উভতাই দি যাবা। ৰাখিছোঁ দাদা এতিয়া, ঠিক আছে। বহুত টাইম ৰখিলে চাগে ন? কোনে ফোন মাৰিছে? নাই মামাৰ ল'ৰা এজনে ফোন কৰিছিলে, কিবা এটা বেলেগ কামত। এতিয়া ঘৰত যাওঁ নেকি? বল বল। অ নীলিম তই ইয়াতে আছা? অ' তই আহ বহ ইয়াতে। মজনু বল, অলপ বহু গৰম ইয়াতে, অলপ চাহ জেগাত দেখি, বহুত ঠাণ্ডা জেগাত দেখি বল বল। এইখিনি বঢ়িয়া ঠাণ্ডা জেগা, এইখিনিতে অলপ টাইম ৰওঁ নেকি? ইয়াতে নীলিম, একেদিন তোক বিৰাট টেনশ্যনত থকা যেন পাই আছোঁ। হয় কথাটো কি? নাই, কি টেনশ্যনত থকা দেখিলি? একো নাই। চাহ মোৰ পৰাতো একো লুকুৱাব নালাগে দে। নাই অ' কি লুকাম আৰু, লুকুৱাব লগা একো নাই। চাহ সৰুৰ পৰাই আমি দুটাই একেলগে ডাঙৰ দীঘল হ'লোঁ, যি কাম কৰিছোঁ খোলা খুলিকৈ কৰিছোঁ। আজি লাগি আছে এনেকুৱা মোৰ, তই যেন মোৰ পৰা কিবা এটা নহয় কিবা এটা লুকুৱাই চাব। মই কৈয়ে আছোঁ তোমাক, লুকুৱাব লগা একো নাই, একো লুকুওৱা নাই মই। ঠিক আছে তই ক'ব নালাগে, নিজৰ বুলি ভাবিলেই হয় যদি ক'লি হয়। ঠিক আছে থাক তই, মই যাওঁ। অ' শুন না, কিয় মোক ইয়াতে অকলে অকলে এৰি থৈ গৈছা? শুন না। বহচোন ইয়াত। আচ্ছা, মই এটা বহুত ডাঙৰ টেনশ্যনত পৰিছোঁ, বহুত ডাঙৰ টেনশ্যন। এই টেনশ্যনটো মই কেনেকৈ দূৰ কৰোঁ মই একো ভাবিয়ে পোৱা নাই। কি টেনশ্যন? আচ্ছা, তইতো জানই
যোৱাবাৰ মোৰ মাৰ অপাৰেশ্যন কৰোঁতে কিমান টকা গ'ল তইতো জানো। তাৰে মই টকা মেনেজ কৰিব নোৱাৰি মই মানুহ এজনৰ পৰা টকা 1 লাখ টকা ধাৰলৈ লৈছিলোঁ। তাকে মই এতিয়ালৈকে টকাখিনি ধাৰ মাৰিব পৰা নাই। আজি 3 দিনমান আগতে মোক ই ফোন মাৰিছিল। ফোন মাৰি কৈছে 10 তাৰিখে মোক টকাখিনি ঘূৰাই দিব দিছে। এতিয়া মোৰ টকা মেনেজে হোৱা নাই, মই ক'ৰ পৰা দিওঁ। এতিয়া অহাকালিতো 10 তাৰিখ পৰিলে, এতিয়ালৈকে মোৰ হাতত ফুটা কৰি এটাও নাই। কি কৰোঁ মই তাকে ভাবি পোৱা নাই, সেয়ে মোৰ টেনশ্যন। ইমান ডাঙৰ কথা এটা মোৰ পৰা লুকুৱাই আছা তই। ঠিক আছে, চিন্তা কৰিব নালাগে, কালিৰ কাৰণে দেখা যাব। এতিয়া ঘৰত যা তুমি, মই ঘৰত যাম। ঠিক আছে ব'ল তেতিয়াহ'লে এতিয়া ঘৰতে যাওঁ। মজনুক ফোন কৰোঁ ৰ এবাৰ। নামাৰো নেকি, মোৰ নিজৰ পাৰ্চনেল মেটাৰৰ কাৰণে সিয়াক আৰু এনেকৈ বিপদত পেলাওঁ। গতিকে ময়ে অকলে গৈ থাকোঁ, যি হয় হ'ব। নীলিমেও ফোন নামাৰিলে দেখোন। The number you are trying to reach is currently unavailable. Please. The number you are trying to reach is currently. ফোনটোও নালাগে, যাই থাকোঁ ৰ মই অলপ। ভাই মোৰ টকাকেইটা মেনেজে নহ'ল, মোক আৰু অলপ টাইম দিয়ক না। নাই 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 নাই, এইবিলাক নটংকি, এইবিলাক নটংকি কৰি লাভ নাই। প্লিজ মোক আৰু অলপ সময় দিয়ক। সময় লাগে, সময় লাগে। প্লিজ দাদা মোক ক্ষমা কৰি দিয়ক দাদা। কিমান সময় দিছোঁ বে? পলি তই কি কৰিলি? Yeah.